পাহা বৰ গৰম সেইকাৰণে ইয়াতে বহি অলপ ভাল লাগছি আৰু অলপ প্ৰাকৃতিক সৌন্দৰ্যবিলাক চাই আছোঁ মোৰ বা ডাৰ্লিঙে কি কৰিছে অহ ডাৰ্লিঙৰ ফোন দেখোঁ মোৰ এনেকুৱা অদ্ভুত প্ৰেম ডাৰ্লিঙৰ কথা ভাবাৰ লগত ডাৰ্লিঙৰ ফোন আহি পাইছে ডাৰ্লিং এইবাৰ ৰিচিভ কৰ ফোনটো হেল্ল' জান কোৱা কি কৰিছা আছা অঁ কি কি আইফোন লাগে আৰে জান কালি দেখোঁ মই তোমাক দেখোঁ কত কিমান মেকআপ খোৱা বস্তু দি থৈ আহিছোঁ মই লিপষ্টিক দিছোঁ মানে কি ৰ'জ পাউডাৰ দিছোঁ কত কিমান বস্তু তোমাক দি থৈ আহিছোঁ আজি আকৌ কি লাগে তোমাক আইফোন পৰহি কি দিছিলোঁ পৰহি দেখোঁ তোমাক মই পাৰ্কত ফুৰাব নি গুৱাহাটীত মই ছিংগাপুৰী ফ্ৰাইড ৰাইচ খুৱাইছোঁ লজ্জা পৰঠা খুৱাইছোঁ কালি তোমাক মই বিউটি পাৰ্লাৰত বস্তু কিছুমান দি থৈ আহিছোঁ আৰু আজি কি কৈছা তুমি মোক আইফোন লাগে হয় বাৰু জান কোৱাচোন মই বাৰু যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই তোমাক দিছোঁই ন বিউটি পাৰ্লাৰৰ যোগাৰ দিছোঁ গুৱাহাটীত ফুৰাব নিছোঁ কত যে কিমান বস্তু তুমি যি সুধিছা আজিলৈকে মই একো নেদাকে থকা নাই সকলো দিছোঁ অঁ এতিয়া কি তোমাক আইফোন লাগে অঁ এনে আইফোনৰ দামটো কিমান হ'ব ক'ব নেকি জান কি 50,000 কি 1,50,000 টকীয়া দামী তোমাক আইফোন লাগে মোৰ দামটো বিশ্বাসে হোৱা নাই ভালকৈ কোৱাচোন ভালকৈ কি একদম ভালটো লাগে তোমাক 1,50,000 টকীয়া দামী এই জান আইফোন লোৱা বাদ দিয়া না আৰে বাবা এই জান ইমান ৰ'দ দিছি তুমি আইফোনৰ ঠাণ্ডা বাদ দিয়া ইমান টেনশ্যন নল'বা হাফ ফেইল হৈ প্ৰেছাৰ উঠিব তোমাৰ আৰে আইফোন চাইফোনৰ কথা বাদ দিয়া শুনা মই তোমাক কওঁ জান তোমাক মই বহুত ভাল পাওঁ হা শুনা মই এটা কথা কওঁ তুমি এই ৰ'দত বাচন চাচন ধুবলৈ নোলাবা ভাত খালে মায়ে বাচন ধুব তুমি আৰামত ফেনৰ তলত শুই থাকিবা দেই জান অঁ শুই থাকিবা কি আইফোন লাগিবই নেকি কেইনিয়া কালি আৰে জান তোমাক মই কেনেকৈ আইফোন দিওঁ কাইলৈৰ ভিতৰত ইমান দামী মইতো ঘৰৰ মাটি বিক্ৰী কৰি দিব লাগিব মোক মই যে তোমাক মাটি বিক্ৰী কৰি আইফোন দিওঁ মোৰ দেউতাই মোক পিঠি বহাল কৰিব চামৰা দৰাদৰি কৰিব কি আইফোন দিলে তুমি মোৰ লগত আজিব সম্পৰ্ক বাদ দিবা কি বেলেগত তাকে যাবা কোন তপা আংকলৰ লগত বিয়া হ'বা আইফোন নিদিলি তপা আংকলে কি কৰে ৰেলৱে চাকৰি কৰে তপা আংকলৰ বহুত টকা সেইকাৰণে তুমি মোক হেমানি দিলোঁ চনু দিলোঁ হে ফুৰাব নিলোঁ পাৰ্কত আৰু যে কত কি বস্তু দিলোঁ আজি তাৰিখলৈকে যিদিনাৰ পৰা তুমি মোৰ লাইন লাগি আছে সেইদিনাখনৰ পৰাই তুমি মোৰ একদম পকেট খালী কৰি দিছা তাৰ ফুটা কৰি নোহোৱা কৰি দিছা আৰু তুমি এতিয়া ক'ব দিছা আইফোন নিদিলে তুমি মোক এৰি গুচি যাবা কি এতিয়া সম্পৰ্ক বাদ দিবা কি নাই জান জানে ফোনটো কাটি দিলে আইফোন নিদাৰ কাৰণে কি কৰোঁ মই এতিয়া ক'ত মোৰো কালিৰ ভিতৰত আইফোন লাগব কি মাল পলোৱে বে কি মাল পতালোৱে মই এখন মাই গড ইমান দিনে টকা খৰচ কৰি মাই গড তাই মোক আইফোন কালিৰ ভিতৰত নিদিলে মোক বেকআপ দিব মই ক'ত মোৰো কি কৰোঁ হে ভগৱান দয়া কৰিবা আৰু প্ৰভু দয়া কৰিবা মই জানক বাদ দিব নোৱাৰোঁ মোৰ ডাৰ্লিং দয়া কৰিবা জান তুমি মোক এৰি গ'লে মই জীয়াই থাকিব নোৱাৰিম জান মই জীয়াই থাকিব নোৱাৰিম মোৰ মাথাই কাম নকৰা হৈছে তুমি কালিৰ পৰা সম্পূৰ্ণ মোৰ লগত ৰিষ্টা খতম কৰি দিবা আইফোন নিদিলি চালা কি কৰোঁ মই চালা মৰি যাওঁ নেকি নাই মোৰ কাম নকৰা হৈছে মাথাই চালা শ্বাহজাহানে মমতাজৰ স্মৃতিত মৃত্যুৰ পিছত তাজমহল বনাইছিল মই এই জানুৰ বেকা হোৱাৰ স্মৃতিত মই চালা নদীকে খান্দি পেলাম আজি কৈনো চালা কৈনো কোনাল এখন নদীকে খান্দি কোনাল পাই গৈছোঁ শ্বাহজাহানে মমতাজৰ মৃত্যুৰ পিছত স্মৃতিত তাজমহল বনাইছিল মোৰ ডাৰ্লিঙৰ বেকা হোৱাৰ স্মৃতিত মই চালা নদীকে খান্দি পেলাম এটাই চালা জান তোমাৰ শপত মই ইয়াত নদীকে খান্দিম চালা তোমাৰ শপত নদী খান্দিম মই ইয়াতে নদী খান্দিব ওলছোঁ মই মোৰ ব্ৰেইনে কাম কৰা নাই দেখোন পানী ক'ৰ পৰা আহিব বাদ দি মুচি ফেলাই খোৱাৰ ব্যৱস্থা কৰিম ইয়াত মই নদী প্ৰভু দয়া কৰিবা হৈ যাম মই তোমাৰ শপত তোমাৰ স্মৃতিত মই ইয়াত নদীকে খান্দিম ব্ৰহ্মপুত্ৰ নদীকে হ'ব
একদম সাগৰ নহয় এইটো হীৰক আৰু জানৰ প্ৰেমৰ নদী হ'ব প্ৰেমৰ নদী ঠাণ্ডা হ'লে আৰু জানৰ শপত চেকাইলি হে ভগৱান মোক দয়া কৰিছা তুমি কি বস্তু ভালকৈ চাওঁ ৰ চেকাইলি দেখো চেকাইলি নিশ্চয় ইয়াৰ ভিতৰত কিবা নহয় কিবা এটা আছে ওলালেহে মই গম পাম এই মনটো বেয়া কৰিছিলোঁ জানৰ কাৰণে এতিয়া মই মন বেয়া নকৰোঁ ৰছো ভালকৈ খান্দি লওঁ বাৰু কি ওলাই দেখা যাব চেকেলি হে ভগৱান তুমি মোক দয়া কৰিছা ওম নমঃ শিৱায় ওম নমঃ শিৱায় হে কুবেৰ ভগৱান তোমাক বহুত বহুত ধন্যবাদ জয় মা লক্ষ্মী কি আছে চাওঁ বাৰু চেকেলি জানুৰে কপাল ভাল নে দা মোৰে কপাল ভাল ক'বই নোৱাৰিছোঁ ইয়াত কিবা আছে ৰ এইটো যদি কোনোবাই দেখাই পায় হয়তো পুলিচক লগাই দিব বা মোৰ ওপৰত কেছ কৰিব সোণাত চেকেলি পা বুলি হয়তো কোনোবাই ইয়াত গাঁৱত ফাটাই দিব কৰোঁ মই এইটো তোমাৰ আগতে চেফ জেগাত ৰাখি লওঁ অলপ কোনোবাই দেখা নাপোৱাকৈ মই ইয়াতে লৈ যাওঁ কোনোবাই দেখা পালে হয়তো পুলিচক ক'ব নহয়তো বা মই সোণাত চেকেলি পা বুলি গাঁৱৰ মানুহক চাতে দিলে মোৰ ৰাতি চোৰে চোৰ কৰি লৈ যাব বাৰু ইয়াত মই কি আছে চাই লওঁ বাৰু নাই দে কোনোবাই দেখা পাইছে নেকি নাই 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 দেখা পোৱা নাই ৰ'বা মই অকলে আছোঁ কুবেৰ ভগৱান প্ৰভু দয়া কৰিবা যাতে কিবা আছে ইয়াত মই আগতে শুনি আহিছোঁ ৰজা মহাৰাজা দিনৰো টকা থকা বুলি হে প্ৰভু সেইটো যাতে হয় মোৰ লগত টকা সোণৰ টকা হাতত নোসোমাই সোণৰ টকা পগলাই গৈছোঁ মই এইটো হ'ল সোণৰ টকা আৰু তাৰ উলিয়াই লওঁ মই আৰু এইবিলাক চোন সোণৰে টকা এইটো কিমান এইটো দেখোন সোণাৰে টকা জান এতিয়া মই তোমাৰ কাৰণে নাকান্দো তুমি আটা গলা কি হ'ল তোমাৰ দৰে হাজাৰটা জান আহিব পাব মোৰ এতিয়া হাজাৰটা আজি ৰাতি খানা হ'ব বোম খানা জান তোমাৰ কাৰণে মই কান্দিম এতিয়া তোমাৰ কাৰণে মই নাকান্দো তোমাৰ দৰে জান মোৰ হাতত এতিয়া মোৰ এশ জান লাগি থাকিব মোৰ পিছত এতিয়া বডিগাৰ্ড থাকিব বডিগাৰ্ড জান বাদ দিয়া মোক বাদ দিয়া তুমি মই আৰু তোমাক তেল নামাৰোঁ এতিয়া মোৰ লগত যে প্লাছ বডিগাৰ্ড থাকিব মই আম্বানীতকৈ ধনী জয় কুবেৰ ভগৱান জয় তোমাক মোৰ ফালৰ পৰাই 1 কোটি নহয় 2 কোটি নহয় একেবাৰে 11 কোটি প্ৰণাম জনাইছোঁ জয় কুবেৰ ভগৱান জয় মা লক্ষ্মী মই জানক ফোন লগাওঁ এই কাপোৰযোৰ লেতেৰা হৈ গ'ল তেনেকুৱা কাপোৰ মই এতিয়া 100যোৰ কিনিব পাৰিম গোটেই বজাৰখনকে কিনি লৈ মই এতিয়া পাহাৰতে চালিত যায় এই অমুক হয় অমুক ভগৱান তুমি ইমান দয়া কৰিছা মোক হেল্ল' যাম কি কৰিছা আইফোন আৰে যা বাদ দিয়া তোমাক মই এটা আইফোন নহয় এতিয়া আইফোনৰ দোকান এখনৰ গোটেই কোম্পানীটোকে মই কিনি আনি পেলাই তোমাক দিম মই কেনেকৈ দিব পাৰিম বুলি সুধিছা তুমি মই কাকো নক'বা মই এতিয়া চেকেলিত সোণৰ টকা পাইছোঁ সোণৰ কি তুমি এতিয়া মোৰ লগত বিয়া হ'বা কাইলৈ তুমি মোৰ লগত আহিবা দৰকাৰ নাই তুমি মোৰ লগত বিয়া হ'বা দৰকাৰেই নাই এতিয়া আইফোন দিম বুলি কয় টপা আংকলত তাকে নাযাবা জানে কি কৈছিলা টপা আংকলত তাকে যাবা মোক বাদ দিয়া ফোন ৰাখা এতিয়া মোৰ হাতত টকাই টকা তোমাৰ দৰে জান মই তোমাৰ দৰে ডাৰ্লিং মোৰ এতিয়া পিছে ঘূৰি থাকিব পিছে এটা নহয় হাজাৰটা ঘূৰি থাকিব বাদ দিয়া ফোন ৰাখা এতিয়া কান্দি দেখুৱাবলৈ আহিছা মোক ভগৱানে দয়া কৰিছেতো এতিয়া আকৌ তুমি মোক কান্দি দেখুৱাবলৈ আহিছা বাদ দিয়া মোৰ লগত সমস্ত এতিয়া কুবেৰ ভগৱানৰ আশীৰ্বাদ আছে বাদ দিয়া কি
ফোন কাটিব নালাগে তুমি তেতিয়া যে ফোনটো কাটিছিলে মোক মনত দুখ দিছিলা এতিয়া কিয় এতিয়া ফোন কাটিব নালাগে বাদ দিয়া চাই থাকা মই এতিয়া আইফোনৰ গোটেই কোম্পানীটোকে উঠাই দিম এতিয়াৰ পৰা মোৰ লগত Z+ বডিগাৰ্ড থাকিব আৰু তুমি মোক এতিয়াৰ পৰা লগ কৰিব আহিলে পাৰমিশ্যন ল'ব লাগিব পাৰমিশ্যন বাদ দিয়া এই বিকাশক ফোন কৰোঁ ৰ আজি ৰাতিলৈকে এটা পাৰ্টি হ'ব লাগিব হেল্ল' বিকাশ কাম কৰিবিছো কাইলৈৰ ভিতৰত আজি ৰাতি নহ'ব বাৰু কাইলৈৰ ভিতৰত তই 50টা খাই ঠিক কৰ খানা পাতিব লাগিব মোৰ ঘৰত আৰে বাবা কিহৰ খানা কি কথা বাৰ্তাবিলাক বাদ দি কেৱল খানা খাব পাবহে লাগে তই সম্পূৰ্ণ খানাৰ এৰেঞ্জমেণ্ট তই কৰ পইচাৰ গৰাকী মই তই 50টা খাই ঠিক কৰ আজিৰ ভিতৰত ঠিক কৰ অ'কে আৰু শুন আৰু কোৱাটাৰ এটা ৰিজন হয় যিমান বন্ধু আছে গোটাইকেইটা মাত পালি ৱাইন শ্বপ খানকে দাঙি লৈ আহ পইচা কোনে দিব আৰে ভাই পইচাৰ মালিক মইছো টেনশ্যন নলবি প্ৰায় গোটাই ৱাইন শ্বপ খানকে পালি দাঙি লৈ আহ টেনশ্যন নলবি কোন এই মই থাকাতে মোৰ নাম কৈ লৈ আহ মই আজি যাই পেলাই পেমেণ্ট দি আছোঁ গধূলি ঠিক আছে মাল তই ক্লিয়াৰ কৰিবি কালি দিলি হ'ব ঠিক আছে কালি যাই মই হেৰি কৰি আছোঁ গোটেই ৱাইন শ্বপ খান তই ঠিক কৰ গাড়ী ঠিক কৰ তাতে গোটেই ৱাইন শ্বপ খান আমি উঠাই লৈ আহিব পাৰোঁ মস্ত ডাঙৰ খানা হ'ব মানুহ প্ৰায় 50টা খাইছোঁ প্ৰায় বেছি নহয় ক'ৰবাত 800মান মানুহ মাতি দে 1000 হ'লেও কথা নাই আৰু খাই আনিম দৰকাৰ হ'লে খালি তই মানুহ য'ত মানুহ পা কৈ ৰাখিবি যে আৰু খাই লাগিব পাৰে অ'কে বঢ়িয়া কি আকৌ বিকাশৰ ফোন হেল্ল' আৰে তোক মই কৈছোঁ মোত লৈ আহ গোটাই গাড়ী এখনত গাড়ী এখনত গোটাই ৱাইন শ্বপখন দাঙি আনিব আহিছোঁ কি পুলিচৰ ভয় নকৰবি এই অমুক আছে মোৰ নাম কৈ দিবি চা ভাই তোক আনি পাৰিছোঁ আন পুলিচ মই মেনেজ কৰিম কোনে গোটাই থানাখনকে কিনি পেলাম মই এতিয়া মোৰ হাতত ইমান পাৱাৰ আছে আৰু গোটাই চৰকাৰখনকে কিনি পেলাম মই এতিয়া চাই থাক গম পাইছ আৰু শুন কেনেকে কি কৰিম মই কেনেকে মোৰ ইমান ডাঙৰ খানা এৰেঞ্জমেণ্ট কৰিম বা ক'ত কি পইচা পাম এইবিলাক তোক পিছত কম মই আগতে তই ৱাইন শ্বপ ঠিক কৰ খাহীৰ মাংস ঠিক কৰ ৰান্ধনি ঠিক কৰ কাইলৈৰ ভিতৰত মোৰ এটা মস্ত গুলজাৰ খানা হ'ব অ'কে গুড বাই বাৰু কিমান মজবুতি পইচা এইকেইটা পইচা কিমান মজবুত চাবৰ কাৰণে মই টিপি দিলোঁ টিপা গ'ল পইচাও টিপা যায় হে প্ৰভু কুবেৰ ভগৱান কি দেখাইছে তুমি মোক পইচা কি হাগিব পাৰে পইচাৰ ভিতৰত নহয় কিবা মাল আছে দেখোঁ পইচা হাগিবও পাৰা আহিছি কি বস্তু এইগিলা ৰচ বাৰু অকণ মুহূৰ্ত টেষ্ট কৰি চাওঁ নেকি বাৰু পইচাটো লাগছি বাছটোত কিবা খোৱা বস্তুৰ দৰে দেখোঁ লাগে চকলেট ভগৱান তুমি মোক পইচা দিয়া বুলি মই ইমান পাতা লেকচাৰ দিলোঁ গাৰ্লফ্ৰেণ্ড মোক মই লেকচাৰ দিলোঁ ডাঙৰ মই পাৰ্টি এৰেঞ্জমেণ্ট কৰিলোঁ খাহীৰ মাংস অৰ্ডাৰ দিলোঁ ৱাইন শ্বপৰ মদ অৰ্ডাৰ দিলোঁ হে প্ৰভু এতিয়া চাওঁ যিয়ে পইচা নহয় চকলেট হে ভগৱান ইমান ঠগাইছা তুমি মোক এই কুবেৰ ভগৱান ইমান ঠগাইছা মই আৰু বাচি নাথাকোঁ নহ'লে কালিলৈকে মোক মধুটো বিকাশে আহি কিনে মোৰ মধুৰ পইচা সুধিব মাংসৰ পইচা সুধিব মই ক'ত মৰিম আজি মই ফাঁচি দিম মই আজি চালা আত্মহত্যা কৰিম মই আজি চালা মই বাচি থাকি কাম নাই কাৰণ কালিলৈকে যদি মই বাচি থাকোঁ মোক চবে হাঁহিব মোক চবে ঠাট্টা কৰিব আৰু মই মধুৰ পইচা আৰু খাহীৰ মাংসৰ পইচা দিব লাগিব মই মৰিম চালা আজি ক'ত মৰোঁ ইয়াতে আলাও নেকি ইয়াতে নাই ইয়াতে আলালি মোৰ কামে চেচ হ'ব এণ্ডালতে আলাও মই চালা এণ্ডালতে আলাও ইয়াতে মই মৰিম আজি আচলতে ফাৰ্ষ্ট লাগছি দেখোন নাই মৰিব নৰা কত ডাঙৰ মানুহৰ কত ডাঙৰ ভুল কৰাৰ পিছতো নমাৰে আৰু চালা মই মৰিম কি ভাব লৈছোঁ চালা নমাৰো যা চালা
মই অভিশাপ দিম যোনে এনেকৈ মোক ঠগেছি চালা মানুহ চালা শুদ্ধ মানে শুদ্ধ চিন্তা অভিশাপ দে চালা মই চালা শিখৰ খাই অভিশাপ দিম মই চালা যোনে মোক এনেকুৱা কৰছি ক'ত ভিতচি মৰাই চালা মোক এনেকুৱা কৰছি মই শিখৰ খাই অভিশাপ দিম অভিশাপ লাগবই চালা মানুহ শুদ্ধ মানে লগানে ভখানে মন্দিৰত যায় ঠকি কি অভিশাপ দে মই চালা শিখৰ খাই অভিশাপ দিম চালা শুদ্ধ মানে শুদ্ধ চিন্তা খালী পেটত শিখৰ খাই অভিশাপ দিম চালা মই আজি দেওবাৰৰ দিনাখন অমুক তাৰিখে শুদ্ধ মনে শিখৰৰ মালিকক চিন্তা কৰি শিখৰ খাই মই অভিশাপ দিছোঁ যোনে এইটো কাম কৰছি যোনে মাটিৰ তলত চালা বুলি চকলেট পুতি থৈ মোক এই অধমক মৰবাক লাগি ব্যৱস্থা কৰা হৈছি এই অধমে যে আজি নমৰিলোঁ মই সেইকাৰণে তাক অভিশাপ দিছোঁ শিখৰৰ শপত সি ভাত খাওঁতে পানী খোৱা যাব তাৰ 1 নম্বৰ অভিশাপ 2 নম্বৰ কথা মাছ খাওঁতে কটা বজো 3 নম্বৰ কথা তাক বুল লৈ খাবি 4 নম্বৰ কথা অভিশাপ ডাঙাৰে বান্দাৰ কেঁকুৱা তাৰ গাত লাগব চালা এই ভগৱান এই সূৰ্য ভগৱান মোৰ যাতে অভিশাপ যাতে আজি মই পইচা পাবলৈ মৰিবা চাব লাগি মই বাধ্য হ'ব লগা হৈছে যোনে মোক এনেকুৱা হৈছে তাৰ অভিশাপ লাগবই শিখৰৰ শপত